Hey guys, welcome to Asra Kadam channel. Guys, গম পাইছেনে আজি মই ফৰেন কান্ট্ৰি যাব ওলাইছো। ফৰেন কান্ট্ৰি মানে হেৰি ভূটানত। মানে বহুত দিনৰ পৰা প্লেনিং আছিল ভূটানত যাম বুলি। আৰু ঘৰত আহিলো মোৰ ফ্ৰেণ্ড ক'লে যে বল ভূটানত যাই ঘূৰি আহো। মই আৰু পাই কোনে আৰু মোক মই ভাবিলো বল তেতিয়াহ'লে যাওঁ। তাকে এতিয়া যাব ওলাইছো আৰু গাড়ীত আছো। মানে ওলাওতে অলপ দেৰিয়ে হৈ গ'ল আজিও। মানে অলপ 10টা বাজি গ'ল আৰু মুকালমাত অলপ দেৰি হ'ল। এতিয়া মুকালমাৰ পৰা চিধা উত্তৰ ফালে নলবাৰী হৈ যাব ওলাইছো। নলবাৰী তামোলপুৰ হৈ যাম। ৰঙিয়া নলবাৰী সেইফালে তামোলপুৰ সেইফালে হৈ যাম। ৰাস্তা নাচায় কিয়া বল্ডাৰ বিলেছি ইমান ডাঙৰ চাচোন। ৰাস্তাটো পাহল বহল কৰিব ন এইটো কি আকৌ নকওঁ দেখোন বহল হ'ব। এই ধূলি পিছে আৰু এতিয়া পহাৰি দিলি তহঁতি নমাই দিব লাগিব। এয়া যাই থাক। मतलबी हो जा जरा मतलबी दुनिया की सुनता है क्यों खुद की भी सुन ले कभी। দুয়োফালে ধানৰ খেতি চব ধাননি পথাৰ মাজেদি ৰাস্তা কি মজা। নলবাৰী পাই গ'লো। এইটো হ'ল গাৰ্ডন নলবাৰী গাৰ্ডন হায়াৰ ছেকেণ্ডেৰী। নলবাৰীৰ এই বাহিৰ ফালেদি সোমাই আহিলো। মানে ভিতৰদি অলপ ভিৰ হয় ন বেছিকৈ ট্ৰাফিক আছে সেইটো কাৰণে এইফালেদি সোমাই আহিলো আৰু লাহে লাহে সেই বাইপাছত উঠবা লাগব যাই কেনে। গাইছ নলবাৰী টাউনৰ পৰা হাইৱে পাই গ'লো ৰ'ব। আহি চাওক এতিয়া চকা গৰম হ'ব আৰু সহায় কৰি আছো আমি ঘূৰিব লাগিব হয়দি। ৰাজু আজি ফৰেনত যাবি কেনা লাগছি কচোন। मजा लगबे चल रहे हो तो जिंदा हो नजर में ख्वाबों की बिजलियां लेके चल रहे हो तो जिंदा हो हवा के झोंकों के जैसे आजाद रहना सीखो तुम एक दरिया के जैसे लहरों में बहना सीखो हर एक लम्हे से तुम मिलो खोले अपनी बाहें हर एक पल एक नया समा देखे ये निगाहें जो अपनी आंखों में हैरानियां लेके चल रहे हो तो जिंदा हो तुम जोगी नचले रंग रचले तो जरा हमको है ये कहना तुमको एक गाली छपते हैं क्या तुमको पता है ना मतलबी हो जा जरा मतलबी दुनिया की सुनता है क्यों खुद की भी सुन ले कभी। हमारे इंडिया পারমিশন ল'ব লাগিব চাগে ইয়াৰ পৰা। গাইজ কথা এটা হ'ল আহিছিলোঁ ভূটানত সোমাম বুলি ভাবিছিলোঁ কিন্তু কি ক'লে গম পাইছেনে এইখন গেট দেখিছে তাৰমানে কৰোণাৰ কাৰণে 1.5 বছৰ হ'ল পূৰা কমপ্লিটলি বন্ধ বোলে। আনকি এইফালে মানে আমাৰ আৰ্মি আছে নহয় তেখেতসকলকে সোমাব নিদিয়ে বোলে আৰু আমিতো দূৰৰ কথা। এতিয়া এইখন গেট ভূটানৰ গেট চাওক এখন উপায় নাই যেতিয়া লকডাউন খুলিব মানে
ভূটানত লকডাউন খুলিব, কৰোণা শেষ হৈ যাব, তেতিয়া আকৌ যাম, কেতিয়াবা লৈ যাম দিয়ক। মই আগে পিছে যোৱা নাই, এইবাৰ যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল। ঠিক আছে গাইজ, বিমুখ হৈ ঘূৰিব লগা হ'ল, মানে সোমাব নিদিয়ে যেতিয়া আৰু কি কৰা যাব, কৰোণাই চব খালে আৰু কৰোণাৰ কাৰণে সোমাব নিদিয়ে। 1.5 বছৰে হ'ল বোলে, কিন্তু মই গম পাইছিলোঁ বন্ধ বুলি, কিন্তু এতিয়া বন্ধ বুলি মই গম পোৱা নাছিলোঁ। মই ভাবিলোঁ কৰোণা চৰোণা ভাল হৈ গ'ল, যোৱা বছৰে শুনিছিলোঁ বন্ধ বুলি, কিন্তু নাই, ইহঁতে সোমাব নিদিয়ে। ঠিক আছে দিয়ক, বেলেগ ক'ৰবাত গৈ আছোঁ, তাতে যোৱাৰ পিছত দেখাম দিয়ক। আমাৰ ফালে সোমাব নিদিলে, সেইটো কাৰণে আমি তামোলপুৰ যাব ওলাইছোঁ। তামোলপুৰ হৈ ঘৰলৈ যাম। আৰু ইমান ধুনীয়া চাওকচোন, দাৰাখিনি এৰিয়াৰ নাম দাৰাংগা, চাহ বাগিচা ইমান ধুনীয়া, চাওক মজা। এইফালে আৰ্মি কেম্প, আৰ্মি কেম্পটো আমাৰ ইণ্ডিয়ান আৰ্মি কেম্প হয়, মানে আই থিংক BSF কেম্প, ইয়াৰ বৰ্ডাৰত আছে ন। চাওক ইমান ডাঙৰ চাহ বাগিচা, একদম একদম সি পাৰলৈ একো ঢুকিয়ে নাপায়, আপুনি চাবই নোৱাৰে, মনিবই নোৱাৰে। গাইজ, ৰঙিয়া দৰং ৰোড এইটো, মানে যাব ওলাইছিলোঁ, কিন্তু যাওঁতে যাওঁতে দেখিলোঁ ইমান ধুনীয়া দলঙৰ তলৰ ভিউটো চাওক। এইটো হ'ল দলং, আৰু এই তলফালে চাওক ঝৰ্ণা, কি মজা ভিউ। তামাম ৰ'দ, একদম চকু মেলিব পৰা নাই। চাওকচোন বেকগ্ৰাউণ্ডটো, একচুৱেলি কি জানানে, এইফালে যদি নামিব লাগে নহয়, বহুত দূৰ ঘূৰি নামিব লাগে, সেইটো কাৰণে নামিব পৰা নাই, কিন্তু বহুত ভাল লাগিছে চাওক। আৰু এইফালে পানী আৰু শিল, একদম শিলেই শিল, পানী বেছি নাই, কিন্তু চাওক ঝৰ্ণাবিলাক বৈ আছে। মৰা নদী বুলি ক'ব পাৰে, আৰু বাৰিষাতহে পানী আহে, কিন্তু এনেই পানী নাই বেছি। সেইটো হ'ল ভূটানৰ পাহাৰ, সেইটো গাইজ, ৰঙিয়া পাব অলপ সময় লাগিব, মানে এখন হায়াৰ ছেকেণ্ডেৰী হয়, তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াত মানে মোৰ ফ্ৰেণ্ড এজনী চাকৰি কৰে, তাইক এবাৰ লগ কৰি যাওঁ। তুলসীবাৰী বহুমুখী হায়াৰ ছেকেণ্ডেৰী এখন আছে, এইখন মানে মোৰ ফ্ৰেণ্ড এজনী চাকৰি কৰে, এইজনী মোৰ ফ্ৰেণ্ড হিমাদ্ৰী ডেকা, আৰু তাইক লগ পালোঁ, ভাল লাগিল, মানে এইফালে পাৰ হৈ গৈ আছিলোঁ, সেইটো কাৰণে লগ কৰি গ'ল তাইক। আষ্টাকালামৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, ভাল লাগিল লগ পাই। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ, আৰু তুমি যোৱা বাই বাই। গাইজ, ৰঙিয়া পালোঁ, আহি এতিয়া ৰঙিয়া পৰা ডাইৰেক্ট নলবাৰীলৈ গুচি যাম। আৰু এইটো চাওক ৰঙিয়া, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি ইমানতে সামৰিছোঁ, আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। আপোনালোকে নিজৰ কেয়াৰ ল'ব, ভালকৈ থাকক, কুশলে থাকক।